নমস্কাৰ, মই জয়ন্ত কুমাৰ কলিতা। মই এতিয়া আছো বজালী জিলাৰ পাঠশালা মেইন পইণ্টত আছো। অকমান চাহ খালো ইয়াতে আৰু দুখন চিনাকি দোকান আছিল। তাত গৈ মাত দিওঁতে ওচৰত আৰু 2-4জন ব্যৱসায়িক লগ পালো। অনুমান কৰিলো তেখেতসকলেও ক'লে যে ব্যৱসায় বাণিজ্য ভাল নহয়, গ্ৰাহক কমি গৈছে, একে দোকানে বহুত হৈছে, গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান কৈছে। তো এইখিনিতে মই ভাবো যে কথা যিহেতু পাতিলো, মনলৈ এটা কথা আহিছে, মই সেইটো ক'ব বিচাৰিছো। এইটো হৈছে কি, ব্যৱসায়ীসকলে কিছুমান বস্তুৰ পৰা অকমান আঁতৰি থাকিব লাগে। যে যিসকলে ব্যৱসায় বা দোকান পোহৰ এনেকে দিছে, তো তেখেতসকলক মই এটা অনুৰোধ কৰিম, আপোনালোকে কেতিয়াও কোনো ৰাজনৈতিক দলত প্ৰত্যক্ষভাৱে জড়িত নহব। কাৰণ কিয়, আপুনি যদি এ নামৰ ৰাজনৈতিক দলটোত যোগদান কৰে, তেতিয়াহ'লে বি চি ডিয়ে বেয়া পাব। যদি বি নামৰ ৰাজনৈতিক দলটোত যোগদান কৰে, তো তেতিয়াহ'লে এ চি ডি এইবিলাকে আপোনালোকক বেয়া পাব। গতিকে এজন দোকানীক সকলোকে লাগিব। গতিকে আপোনালোকে কোনো ৰাজনৈতিক দলত প্ৰত্যক্ষভাৱে জড়িত নহব। দ্বিতীয়তে, আপোনালোকে সামাজিক মাধ্যমত কোনো ৰাজনৈতিক দলক বা নেতাক আপোনালোকে সমৰ্থন নকৰিব। কাৰণ ৰাজনৈতিক দল আজি আছে কালি নাই, বা এজন নেতা আজি আছে কালি নাই, কিন্তু আপোনাক গ্ৰাহক কেইজন সদায় লাগিব। গতিকে কোনো ৰাজনৈতিক পোষ্টত আপোনালোকে কমেণ্ট নিদিব। এটা অনুৰোধ কৰিম, আপোনালোকে সকলোৱে পাৰিলে নিজৰ দোকানখনৰ ফটো, নিজৰ দোকানখনৰ কিছুমান ভিডিঅ' বনাই আপোনালোকে আপলোড কৰক, ষ্টেটাছত দিয়ক, ষ্টৰিত দিয়ক। তাৰোপৰি আপোনালোকৰ অঞ্চলৰ মানুহবিলাকৰ লগত আপোনালোকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাওক, তেওঁলোকৰ লগত কমিউনিকেট হৈ থাকক। যিখিনি সময় পায়, এনি টাইম নাথাকিব, টাচত থাকক। কাৰণ হিন্দীত এটা কথা আছে, য'ত দিখতা হে ওহি বিকতা হে। যেতিয়া মানুহে গম পাব যে আপুনি হয় এনেকুৱা দোকান আছে, আপোনাৰ তাত এনেকুৱা নতুন প্ৰডাক্ট আহিছে, গ্ৰাহকে নিশ্চয় আপোনালোকক বিচাৰি আহিব। ধন্যবাদ।